তলত চাওক কি প্ৰকাণ্ড ভালুক সেয়া শুই উঠছে মাত্ৰ প্ৰকাণ্ড ভালুক এই মাতে এটা কেনেকৈ দিছে চাইড দি অ' মাই গড ওচৰত আহি গ'ল দুটা হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল সকলোকে এটা নতুন ব্লগত স্বাগত জনাইছোঁ আৰু এতিয়া যাম আমি বানাৰঘাটা জু চাবৰ কাৰণে আৰু এতিয়া মৰ্ণিং বাজিছে 8টা এতিয়া ব্ৰেকফাষ্ট কিবা এটা কৰি কেনে মজাকৈ ওলাই যাম অকণমান ইয়াৰ পৰা যাব লাগিব মোটামুটি 1 ঘণ্টামানৰ ৰাস্তাই দেখুৱাই আছে গুগল মেপত তো ওলাওঁ লাহেকৈ ওলাই কেনে আপোনাৰ ডাইৰেক্ট বানাৰঘাটা জুত গৈ কেনে লগ পাই আছোঁ গাইজ আহি পালোঁ বানাৰঘাটা জু আৰু ইফালে এণ্ট্ৰি ল'ব লাগিব ফাৰ্ষ্ট গৈ কেনে টিকেটটো প্ৰথমতে লৈ লওঁ চলো তো টিকেটটো লৈ ল'লোঁ আমাৰ দুজন মিলি কেনে 740 পৰিছে যদি কিন্তু অলপমান দামটো বাঢ়ি যায় এতিয়া আমি বঢ়িয়াকৈ চাফাৰী ল'ম ফাৰ্ষ্ট এইখন চাফাৰী গেট আৰু ইফালে এইখন জুৰ গেট আমি এতিয়া ফাৰ্ষ্ট চাফাৰী কৰিব যাম এতিয়া অলপ ৱেইট কৰিব লাগিব তাৰপিছত বাছত উঠিব লাগিব ইয়াৰে এতিয়া কোনোবা এখন বাছত আমি উঠিব লাগিব চব গ্ৰীণ বাছ ফাইনেলি এতিয়া আমি বাছত উঠিম এতিয়া আমাৰ এখন বাছ বলক উঠো এতিয়া আল্টিমেট এক্সপিৰিয়েঞ্চ হ'বৰ কাৰণে গৈ আছোঁ এতিয়া যাম ওলাই কেনে আচ্ছা অ'কে মস্ত এটা প্ৰকাণ্ড হৰিণা ব্লেক প্ৰকাণ্ড এইফালে হাতী এলিফেণ্ট গা ধুই আছে মাউতে এইফালে চাওক কিমান হৰিণা এই দূৰলৈকে আছে কলা আৰু ফুটুকী হৰিণ চব আছে ভালকৈ ফ'কাছ লোৱা নাই জালিখনৰ কাৰণে ভালকৈ ফ'কাছ লোৱা নাই ফাৰ্ষ্ট ফ'কাছ জালিখনতে লৈ আছে কিন্তু চাওক কিমান হৰিণা আছে কিমান আছে এইটো চাইডে চাওক কিমান হৰিণা গণিব নোৱাৰাকৈ আছে পূৰা একদম পূৰা ভৰি আছে ডাঙৰ সৰু গোটেই আছে চব ফুট থকা হৰিণা এইবিলাক হাতী এলিফেণ্ট পোৱালিটো ঘাঁহ খাই আছে কি কিউট মজা ইফালে চাওক কিমান হাতী আছে এইটো এটা পোৱালি আগৰফালে আৰু হাতী আছে আমি দেখুৱাই আছোঁ এইটো চাওক ওপৰত মাথাৰ ওপৰত ঘণ্টা লগোৱা আছে তাতকৈ ডাঙৰ এইটো আৰু ইফালে চাওক কিমান হাতী ইয়াতে লেক এখন আছে এয়া লেকৰ পাৰতে গোটেইবিলাক হাতী আছে এইবিলাক পোহনীয়া চাগে লগত মাউণ্ট আছে ন এইটো চাওক কেনেকৈ পূৰা পাগৰি দিছে পূৰা আৰাম পাইছে ইফালে চাওক কিমান হাতী সৰু ডাঙৰ সেই পোৱালিকেইটা একদম বেলেগ পোৱালিকেইটা কি মৰম লাগিছে চাওক খেলি আছে দুটা কলা ৰঙা দুটা কালাৰ বেলেগ বেলেগ আছে এটা কলা অলপমান ৰঙা টাইপৰ হাতীও আছে পোৱালিকেইটা পূৰা যুদ্ধ কৰি আছে 3টা পোৱালি ইফালে গোটেইকেইটা হাতীৰে পোৱালি আছে এইটো চাইডে কিবা এটা আছে ভালুক কলা বিয়াৰ ইয়াৰ পৰা ভালকৈ দেখা পাই ইডোখৰ যাব পৰা নাই যে ইফালে দেখা পালে দেখুৱাই আছোঁ ৰ'ব ইয়াতে আছে চাব দুটা এই আগত এটা আছে চাব জুম কৰি দিছোঁ শুই আছে ৰাস্তাতে চাওক শুই আছে জালিখন আকৌ ফ'কাছ লৈছে
চাওক ৰাস্তাতে কেনেকৈ শুই আছে, টোপনি ৰাস্তাতে আছে। এয়া উঠছে ৰাস্তাতে থাকে। 1 নম্বৰ। চাব একেলগে বহুতকেইটা ভালুক আছে, 1 2 3 4টামান আছে। ইয়াৰ পৰা ভালকৈ দেখা নাই বাৰু, ওচৰত সিফালে বেলেগ বহি আছে যে, বাট 4টামান আছে ইফালে। চবৰে টোপনি। এই চাওক খোজকাঢ়ি আছে, ৰাস্তাৰ মাজতে থাকে ৰে। ইয়াতে আছে, গৈ আছে। আৰু ইফালে এটা আছে চাওক, গোটেইবিলাক ৰাস্তাতে ইমান ভালুক, তো ভিতৰত কিমান থাকিব ভাবক। আই থিংক বহুত আছে। গ্লাছ এইবিলাক বন্ধ কৰি ল'ব দিছে এতিয়া, কাৰণ এতিয়া আমি যাম লায়ন এণ্ড টাইগাৰ জ'নত। তো ছেফটিৰ কাৰণে গ্লাছ চব বন্ধ কৰি ল'ব দিছে। তো বন্ধ কৰি লওঁ আৰু বলক। এতিয়া জ'নত এণ্ট্ৰি হৈ গ'লোঁ। মানে বেলেগ গেট আছে, এতিয়া গেটখন তাৰপৰা বন্ধ কৰি, যাতে কোনো এনিমেল ইফালে যাব নোৱাৰে, সেইকাৰণে। অ' মাই গড, দুটা প্ৰকাণ্ড বাঘ। চাওক ভালকৈ ফ'কাছ হোৱা নাই, এক ছেকেণ্ড। এই চাওক দুটা নাহৰ ফুটুকী, দুটা ৰাস্তাতে আছে, একদম ওচৰত আহি আছে। য়েছ আমাৰ ওচৰতে আহি আছে। এতিয়া উঠি ল'ব নেকি গাড়ীত, পাছতে উঠি ল'ব চাগে। নাই আমাক ৱেলকাম দিব আহিছে, আমি চাব আহিছোঁ যে, সেইকাৰণে ৱেলকাম দিব আহিছে। সেইটো চাওক প্ৰকাণ্ড সিংহ এটা, সেইটো মাইকী আই থিংক, বহি আছে। আমাৰ পাত্তাই দিয়া নাই, ঘূৰিও চোৱা নাই। সেইফালে চাওক আৰু এটা প্ৰকাণ্ড সিংহ, এইটোৰ পৰা চুলি তুলি গোটেই আছে, মানে পূৰা দীঘল। বাকীখিনিৰ কাৰণে ভালকৈ দেখাব পৰা নাই, বাট দেখা পাইছে চাগে অলপ। সেয়া চাওক, সিংহবিলাকে পাত্তাই নিদিয়ে। ওচৰতে আমি গৈ আছোঁ, মস্ত বাছ এখন চাউণ্ডো কৰি আছে, ঘূৰিয়ে চোৱা নাই, দেখিছে নাই? এয়া ঘূৰিয়ে চোৱা নাই, ষ্টেচু টাইপ লাগি আছে, বাট ষ্টেচু নহয়, অৰিজিনেল সিংহ হয়। এইফালে এই বনৰ মাজত এটা মস্ত প্ৰকাণ্ড বগা বাঘ এটা আছে, বাট ভালকৈ ফ'কাছ হোৱা নাই। আমি দেখা পাই আছোঁ, এই অলপ দেখা পাইছে চাগে। এইটো চাওক কি প্ৰকাণ্ড নাহৰ ফুটুকী, বাঁহ গছডালৰ পিছফালে জুম কৰি দিছোঁ। আমাৰ বাছ চাফাৰী ইয়াতে শেষ, আৰু কিবা কিবি বহুত এনিমেল দেখা পালোঁ, দেখুওৱা নহ'ল ভিডিঅ'ত। যাম বাটাৰফ্লাই পাৰ্ক চাবৰ কাৰণে। ইয়াৰে এণ্ট্ৰি 50 টকা, 50 ৰুপিজ এণ্ট্ৰি, এক্সট্ৰা এণ্ট্ৰি হ'ব। বাকীটো জুৰ কাৰণে কম্বাইন আছে, জু আৰু চাফাৰীৰ কাৰণে কম্বাইন, এইটোৱে এক্সট্ৰা। ভিতৰৰ এৰিয়াটো পূৰা প্ৰকাণ্ড এৰিয়া। অলপ ৱেট যাব লাগিব খোজকাঢ়ি। ইয়াত আছে বিভিন্ন টাইপৰ বাটাৰফ্লাই, বেলেগ কালাৰৰ, বেলেগ টাইপৰ। আৰু এই ওপৰত চাওক পূৰা কলহটো উল্টা কৰি বাঁহ বনাই দিছে, যাতে থাকিব পাৰে এইবিলাক। আৰু ইফালে চাওক মাছ, একুৰিয়ামত থকা মাছকেইটাই আমাৰ। বগলীকেইটা অৰিজিনেল হয় কিন্তু দেই, বগলীকেইটা ষ্টেচু। ইফালে চাওক আৰু এয়া পখিলা, কিমান বাটাৰফ্লাই আছে, বেলেগ টাইপৰ। ভালকৈ ধৰিব নোৱাৰি, পূৰা ইফালে পূৰা দৌৰি আছে। ইফালে কলহকেইটা দেখিছে। এই বস্তুটো ভাল লাগিছে মোৰ, আৰ্টিফিচিয়েল বনাইছে, বাট মজা লাগিছে। আমাৰ চন্দ্ৰপুৰ ফাৰ্মতো এনেকুৱা এটা বনাম মই ইন ফিউচাৰ।
এতিয়া ইয়াৰ পৰা এক্সিবিশ্যন চেণ্টাৰ এটা আছে ভিতৰৰ ফালে এতিয়া সোমাই যাওঁ কিমান প্ৰকাণ্ড বাঘ বিটেল গ্ৰাছহোপাৰ পাই চাওক না এনেকুৱা দেখাই নাই বম প্ৰকাণ্ডও থাকে না ফালে বৰল এইবিলাক চাওক কি প্ৰকাণ্ড বৰল ফালে ইয়া পখিলাবিলাকো কিমান ডাঙৰ বাটাৰফ্লাই বেলেগ টাইপৰ ফালে কালাৰফুল ফটেক কালাৰ এইকেইটা চাওক কেৰেলোৱা টাইপ কেৰেলোৱাই চাগে মস্ত কেৰেলোৱা দুটা আমাক ৱেলকাম কৰি আছে চাওক ফালে চাই এইকেইটা বহুতকেইটা আছে ইয়াতে ফাকে লাইফৰ ফাৰ্ষ্ট টাইম দেখিলোঁ বিটছু লাইভ যুদ্ধ কৰি আছে চাওক কেইটা আছে ইয়াতে 1 2 3 4 চাৰিটা নহয় 5টা আছে এইফালে এটা আছে আৰু চাওক কক্ৰজো আছে কক্ৰজে একো নকৰে নেকি এইকেইটাই কি প্ৰকাণ্ড এইটো ফৰিং চাওক না গ্ৰাছহোপাৰ কি মস্ত মা আৰু আছে নেকি ওলাই ল'লোঁ এতিয়া লাহে গৈ থাকোঁ তেতিয়া গৈছিলোঁ চাফাৰী আৰু এতিয়া আমি জুত যাম জুত এণ্ট্ৰি ল'ব লাগে এতিয়া চলো এনেকুৱা ৰুটটো লাগছে এইফালৰ পৰা ন কিবা হৈ গৈছোঁ জুৰ ভিতৰত গৈ আছোঁ ফাৰ্ষ্ট কি দেখা পাওঁ কি দেখা পাম অঁ তেতিয়া ইয়াতে বহি থাকোঁ এইফালৰ পৰা জেব্ৰা দেখা পাই আছিলোঁ ইয়াতে বাছৰ কাৰণে ইয়াতে ৱেইটিং কৰি থকা জেব্ৰা দেখা পাই আছিলোঁ তো এইফালে আই থিংক জেব্ৰা আছে আই থিংক জেব্ৰা দেখাই পালোঁ চাওক জিৰাফ এটা দুটা এটা শুই আছে এইফালে টোপনি পুৰা টোপনি ইফালে আছে আৰু এটা এইটো কিবা খাই আছে হালকাকৈ কিবা এটা খাই ল'লোঁ মই লাঞ্চে কৰি ল'লোঁ ফ্ৰাইড ৰাইচ খাই দিলোঁ ইমান খাচ লগা নাই ভেজ ফ্ৰাইড ৰাইচ বাট কিবা এটা সোমাই দিলোঁ আৰু যাওঁতে কিবা খাই ল'ম ভালকৈ এতিয়া কি খাবা অ'কে বুজিম খোৱা নাই এতিয়া বাছ চাফাৰীটো এটা হোৱাইট টাইগাৰ দেখা পাইছিল প্ৰকাণ্ড আৰু এইটো ভালকৈ দেখাব নোৱাৰিলোঁ বাট এতিয়া চাওক ইটো গছত উঠিব ট্ৰাই কৰি আছে নেকি গছত উঠিব গছত উঠিব ট্ৰাই কৰি আছে বেটাই আমাক ঘূৰিয়ে নাছে একদম নিজৰ দুনিয়াত মজগুল আছে 1 2 3 4 ভিতৰত শুই আছে কেমেৰাত ইমান জাষ্টিছ নকৰে এইটো হাইনা শুই আছে চাওক এইবিলাক একচুৱেলি নিশাচৰ প্ৰাণী ন দিনত শুয়েই থাকে এটাই আছে নেকি ইয়াতে বেলেগ দেখা নাই আৰু এটাই আছে এফালে নাই হাই ওচৰতে ৰখি আছে কি কিউট ইফালে আছে এটা দুটা এটা পোৱালি এটা আছে চাওক কি কিউট হোৱাট এ কিউট এটা হৰিণাই বেছি ঘূৰি আছে এতিয়া মজা 1 নম্বৰ হাতী তেতিয়া বহুত দেখালোঁ তথাপি আৰু একবাৰ দেখাইছোঁ চাওক ইয়াতেও আছে হাতী ইয়াৰ কালাৰবিলাক ব্লেক তাতেও আছিল ব্লেক এণ্ড অলপমান লাইট টাইপৰ বাট ইয়াতে গোটেইকেইটা ব্লেক আৰু এইটো চাওক ইয়াৰ শিংটো চাওক হৰিণাৰ অ' মা জেনিউচ আছে কিন্তু জাগা দি চাইড দে স্পেচ এই বাহঁতে ভয় খুৱাই দিলে মোক ইয়াৰ শিংকেইটা বেলেগ টাইপৰ কিহে মাতে মোৰ বাৰু কিহে মাতে এটা কেনেকৈ দিছে অঁ চাইড দি একো কৰাও নাই কিন্তু একো কৰাও নাই এতিয়া চাওক ঘৰিয়াল মাগৰমাছ ক্ৰকডাইল কেনেকৈ হাঁহি থাকে ৰে হাঁহি থকা টাইপ লাগে না বহুতকেইটা আছে ইয়াতে 1 2 ইফালেও আছে জু চাই কেনে নেশ্যনেল পাৰ্ক চাই কেনে ভাল লাগিল না মজা আহিল কিমান মজা আহিল আপোনালোকৰ চাগে মজা আহিল যদি মজা লাগি ভাল লাগিছে তেতিয়া লাইক কৰি দিয়ক কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰক আৰু আই থিংক গোটেই আমাৰ ট্ৰিপটো এবাৰৰ গোটেই চিৰিজটোৰ এইটোৱে লাষ্ট ভিডিঅ' হ'ব নেক্সট আকৌ গুৱাহাটীৰ পৰা ভাল ভিডিঅ' ব্লগ আহি থাকিব ৰাইডিঙৰ ব্লগ আহিব চব আহিব বঢ়িয়াকৈ এতিয়া